स्वागतम जानाइছোঁ ऑल इन वन एग्जाम चेनेलলৈ। আজি মই আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ইণ্ডিয়া পোষ্ট ৱেবছাইটৰ পৰা এখন নতুন নটিচ প্ৰকাশ পাইছে আৰু সেই নটিচখনত উল্লেখ কৰিছে যে পোষ্ট অফিচত সেভিং বেংক একাউণ্ট থকা গ্ৰাহকসকলৰ বাবে কিছুমান নীতি নিয়ম মানিবলগীয়া হৈছে। যদি না মানে তেন্তে জৰিমনা বিহিব লাগিব বুলি এই নটিচখনত উল্লেখ কৰিছে আৰু সেই নটিচখন প্ৰকাশ পাইছে নিয়মীয়া বাৰ্তা নামক নিউজ পেপাৰখনত ডিচেম্বৰ মাহৰ 8 তাৰিখত। আৰু সেই নটিচখনৰ জৰিয়তে আপোনালোকে জানিব পাৰিব পোষ্ট অফিচত সেভিং বেংক একাউণ্ট থকা গ্ৰাহকসকলক কি নিয়ম মানিব লগা হ'ব আৰু নিয়ম যদি নামানে তেন্তে জৰিমনা বিহিব লাগিব বুলি সেই নটিচখনত উল্লেখ কৰিছে। এতিয়া চাওক মই আপোনালোকক এই নিউজ পেপাৰখনৰ জৰিয়তে গোটেই কথাখিনি ধুনীয়াকৈ বুজাই দিম। যদি মোৰ চেনেলত নতুনকৈ ভিজিট হৈছে এনেকুৱা আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল। এতিয়া হওক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোষ্ট অফিচত একাউণ্ট আছে যদি 10 বাৰ চাওক, কিয়নো সলনি হৈছে নিয়ম, ভুল হ'লেই জৰিমনা। পোষ্ট অফিচত সেভিং বেংক একাউণ্ট আছে নেকি আপোনাৰ? তেন্তে সতৰ্ক থাকক। এতিয়াৰে পৰা গ্ৰাহকসকলৰ একাউণ্টত নিম্নতম আমানত মিনিমাম বেলেঞ্চ নাথাকিলে জৰিমনা ভৰিব লাগিব। কিয়নো নিম্নতম বেলেঞ্চ বৃদ্ধি হৈছে, আপোনাৰ মিনিমাম বেলেঞ্চ কম হ'লেই জৰিমনা ভৰিব লাগিব। এতিয়াৰে পৰা আপুনি পোষ্ট অফিচত সঞ্চয় একাউণ্টত কমেও 500 টকা জমা কৰিব লাগিব। পূৰ্বে সেইটো আছিল মাত্ৰ 50 টকা। উল্লেখ্য যে গ্ৰাহকসকলক 11 ডিচেম্বৰ 2020লৈকে একাউণ্টত নিম্নতম 500 টকা দাখিল কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছে। নতুন নিয়মবোৰ অহা 12 ডিচেম্বৰৰ পৰা বলবৎ হ'ব। যদি বিত্তীয় বছৰৰ শেষত নিম্নতম বেলেঞ্চ 500 টকাতকৈ কম হয় তেন্তে একাউণ্টৰ পৰা 100 টকা মেইনটেনেন্স মাচুল পৰা কৰ্তন কৰা হ'ব। ইণ্ডিয়া পোষ্ট ৱেবছাইটত এই বাৰ্তাত শুক্ৰবাৰে কোৱা হৈছে যে ডাকঘৰত সঞ্চয় একাউণ্টত নিম্নতম বেলেঞ্চ বজাই ৰখাটো এতিয়া বাধ্যতামূলক। ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰিব আৰু এনেকুৱা নতুন জাননী পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল। ধন্যবাদ।